সকলোকে স্বাগতম জনাইছো ইউটিউব চেনেল kumarbasantaassam7083 2021 চনত যিসকলে LPUP টেট পাছ কৰিছে সেইসকলৰ কাৰণে 1 ফেব্ৰুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰীলৈ পুনৰ অনলাইন আবেদন কৰিব লাগিব। ইতিমধ্যে সাগৈ আপোনালোকে গমি পাইছে, আগৰ ভিডিঅ'ত মই কৈছিলো। এই ভিডিঅ'ত মই জনাম আপোনালোকে আবেদন কৰোতে চাকৰি পাবলৈ হলে পাৰিলে দুটা ডকুমেন্টস অতিৰিক্ত দিব লাগিব। কি ডকুমেন্টস ভ্যালিড হয়, কি ডকুমেন্টস ভ্যালিড নহয়, এই সম্পৰ্কেও আলোচনা কৰিম। আৰু আবেদন কৰোতে বহুতৰ মনত নানা ধৰণৰ প্ৰশ্নৰ সৃষ্টি হয়। আগৰ ভিডিঅ'সমূহত নকোৱা কেইটামান দৰকাৰী কথা এই ভিডিঅ'টোত মই আপোনালোকক শ্বেয়াৰ কৰিম। এইখিনি ভুল আপোনালোকে নকৰিব। ভুলখিনি যদি কৰে তেতিয়াহ'লে চাকৰি পাওঁতে অসুবিধা হ'ব। এতিয়া মূল কথাটোলৈ আহোঁ। সেইটো হৈছে যে LPUPৰ কাৰণে যিটো এডভাৰটাইজ ওলাইছিলে সেইটো ওলাইছিলে 18 ছেপ্টেম্বৰ 2021। এতিয়া এডভাৰটাইজটোৰ কিছুমান কথা একেই আছে, কিছুমান সলনি হৈছে। যেনে অনলাইন আবেদনৰ কৰা যিটো তাৰিখ সেইখিনিয়ে সলনি হৈছে, বাকীখিনি কথা একেই আছে। এতিয়া মুঠতে চাকৰি কিমান আছিলে? LPৰ কাৰণে আছিলে 7242টা আৰু আপাৰ প্ৰাইমেৰীৰ কাৰণে আছিলে 2112টা। মুঠতে আছিলে 9354টা। 9354টা। এইখিনিতে মই আপোনালোকক জনাওঁ যে ইতিমধ্যে হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী প্ৰক্ৰিয়াটো চলি আছে। হায়াৰ ছেকেণ্ডেৰী ইতিমধ্যে প্ৰভিজনেল মেৰিট লিষ্ট কেইবাখন ওলাল আৰু হাইস্কুলৰ প্ৰথমখন ওলালে, সেইটো কথা মই লগতে কৈ থৈছোঁ। আৰু হাইস্কুলত পোষ্ট আছিলে 6296টা 6296টা আৰু হায়াৰ ছেকেণ্ডেৰীৰ যি পোষ্ট গ্ৰেজুৱেট টিচাৰ তাৰ কাৰণে আছিলে 2272টা। মুঠতে 17922টা পোষ্টৰ কাৰণে অলৰেডি এডভাৰটাইজ ওলালে LPUP হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী। এতিয়া মূল কথাটো হৈছে যে আপোনালোকে LPUPৰ কাৰণে আবেদন কৰোঁতে কেইটামান বিশেষ কথাত গুৰুত্ব দিব। সেই কথাকেইটা মই আপোনালোকক জনাই থৈছোঁ। আবেদনৰ আগত আপোনালোকে সেইটো কথা জানি লোৱাটো খুবেই প্ৰয়োজন হ'ব। আৰু অনলাইন জধে মধে কৰি নিদিব। অনলাইন কৰা ভুলৰ জহত আপুনি পাবলগীয়া চাকৰিটো হেৰাব পাৰে। এতিয়া কণ্ডিশ্যন অফ ৰিক্ৰুইটমেণ্ট এই কথাটোত গুৰুত্ব দিব। কি কণ্ডিশ্যন আছে তাৰ মূল কথাকেইটা কৈ দিছোঁ যে আপোনালোকে লেংগুৱেজ 1ত যিটো লৈছিলে, টেটত লেংগুৱেজ 1ত যিটো লৈছিলে বিষয়, সেইটো মিডিয়ামৰ স্কুলত এপ্লাই কৰিব পাৰিব। অৱশ্যে তাৰ ব্যতিক্ৰমো আছে, সেইটো মই জনাই দিম বাৰু। কিন্তু সাধাৰণ নিয়মটো হৈছে যে আপুনি টেটত লেংগুৱেজ 1ত যিটো ছাবজেক্ট আছিলে, আৰু লেংগুৱেজ 1ত যদি আছামিছ আছিলে আছামিছ মিডিয়াম স্কুলত এপ্লাই কৰিব, যদি বেংগলী আছিলে বেংগলী মিডিয়ামত কৰিব, যদি হিন্দী আছে হিন্দী মিডিয়ামত কৰিব। মানে আছাম টেটত লেংগুৱেজ 1ত কি আছে সেইটোৱে হ'ল মূল কথা। কিন্তু ইয়াক ৰেহাই দিয়া হৈছে ক'ত? সেইটো হৈছে বেংগলী মিডিয়ামৰ আছামিছ লেংগুৱেজ টিচাৰ আৰু মণিপুৰী মিডিয়ামৰ আছামিছ লেংগুৱেজ টিচাৰ পোষ্টৰ কাৰণে। এইটো 3 নম্বৰ আৰু 4 নম্বৰ পইণ্টত স্পষ্টকৈ লিখা আছে। The condition 2 will come in force in case of assistant teacher of LP school, assistant teacher, science teacher of UP school. তাৰমানে এই যিটো নিয়ম লেংগুৱেজ 1ত যিটো থাকে সেইটো মিডিয়ামৰ স্কুলত এপ্লাই কৰাটো, সেই নিয়মটো ক'ত খাটিব? সকলোবিলাক LP স্কুলৰ এছিষ্টেণ্ট টিচাৰ পোষ্টৰ কাৰণে খাটিব আৰু আপাৰ প্ৰাইমেৰী স্কুলৰ ছায়েন্স টিচাৰ আৰু এছিষ্টেণ্ট টিচাৰ কাৰণে খাটিব। কিন্তু 4 নম্বৰ পইণ্টত লিখি থৈছে দ্য কণ্ডিশ্যন 2 উইল নট কাম ইনটু ফ'ৰ্চ ইন ৰেচপেক্ট অফ আছামিজ লেংগুৱেজ টিচাৰ এণ্ড মণিপুৰী লেংগুৱেজ টিচাৰ অফ আপাৰ প্ৰাইমেৰী স্কুল। এতিয়া আছামিজ লেংগুৱেজ টিচাৰ আৰু মণিপুৰী লেংগুৱেজ টিচাৰৰ পোষ্টৰ ক্ষেত্ৰত কিন্তু লেংগুৱেজ 1টো স্কুলৰ মিডিয়ামৰ লগত একে নহ'লেও হ'ব। অৰ্থাৎ আছামিজ লেংগুৱেজ টিচাৰৰ কাৰণে লেংগুৱেজ 1টো আছামিজ হ'লেও হ'ব আৰু মণিপুৰী মিডিয়াম স্কুলৰ মণিপুৰী লেংগুৱেজ টিচাৰৰ কাৰণে লেংগুৱেজ 1টো মণিপুৰী হ'ব লাগিব, কাৰণ তেওঁ মণিপুৰী লেংগুৱেজ টিচাৰ হিচাপে এপইণ্টমেণ্ট পাব। কিন্তু তেওঁলোকে যিবিলাক স্কুলত এপইণ্টমেণ্ট পাব, এতিয়া আছামিজ লেংগুৱেজ টিচাৰ পোষ্টটো সাধাৰণতে দুটা প্ৰকাৰৰ স্কুলত আছে, বেংগলী মিডিয়াম স্কুল আৰু মণিপুৰী মিডিয়াম স্কুল। গতিকে বেংগলী মিডিয়াম নে মণিপুৰী মিডিয়াম এইটো মূলতঃ নিৰ্ভৰ নকৰিব। তেওঁ যদিহে আছামিজ লেংগুৱেজ টিচাৰ পোষ্টত এপ্লাই কৰে, তেওঁ ডিগ্ৰীত আছামিজ এটা বিষয় হিচাপে লোৱা হ'ব লাগিব। সেইটো হ'ল মূল কথা। ডিগ্ৰীত আছামিজটো এটা বিষয় হিচাপে থাকিব লাগিব। আছামিজ মেজৰ থাকিব লাগিব বুলি কথা নাই, এটা ছাবজেক্ট হিচাপে থাকিলে তেওঁ এপইণ্টমেণ্ট পাব পাৰিব। তাৰপিছত মণিপুৰী লেংগুৱেজ টিচাৰৰ কাৰণেও তেনেকৈ সেই
মণিপুৰী বিষয়টো লোৱা হ'ব লাগিব, তেতিয়াহে তেওঁ মণিপুৰী লেংগুৱেজ টিচাৰ হ'ব পাৰিব। তাৰপাছত আৰু এটা দৰকাৰী কথা কওঁ, সেইটো হৈছে যে EWS চাৰ্টিফিকেট যাৰ আছে তেওঁলোকে EWS অপশ্যনটো চিলেক্ট কৰিব, আৰু EWSত তেওঁলোকে কেণ্ডিডেট যদি বেছি হয়, অলপ বেছি পাৰ্চেণ্টেজৰ হয়, তেতিয়াহ'লে আনৰিজাৰ্ভত গুচি যাব। বহুতেই প্ৰশ্নটো সুধি থাকে যে EWSত এপ্লাই কৰিম নে আনৰিজাৰ্ভত কৰিম। তেওঁ EWS চাৰ্টিফিকেট আছে যদি EWS অপশ্যন চিলেক্ট কৰিব, আৰু যদি নাই তেওঁ জেনেৰেল কাষ্টৰ, তেতিয়াহ'লে তেওঁ জেনেৰেল হিচাপে এপ্লাই কৰিব, মানে তেওঁ আনৰিজাৰ্ভৰ পষ্টতে সোমাব। সেইটো হ'ল মূল কথা। তাৰপিছত ওমেন ৰিজাৰ্ভেশ্যন এটা আছে, 8 নম্বৰ পইণ্টত লিখিছে দেয়াৰ উইল বি ৰিজাৰ্ভেশ্যন অফ ভেকেঞ্চিজ ফৰ ওমেন এজ পাৰ দ্য আছাম ওমেন ৰিজাৰ্ভেশ্যন অফ ভেকেঞ্চিজ ইন ছাৰ্ভিচেছ এণ্ড পোষ্ট এমেণ্ডমেণ্ট এক্ট 2010। 2010 চনত যিটোখন এমেণ্ডমেণ্ট হৈছিলে, সংশোধনী বিধেয়ক হৈছিলে আছাম ওমেন ৰিজাৰ্ভেশ্যন অফ ভেকেঞ্চিজ ইন ছাৰ্ভিচেছ এণ্ড পোষ্টৰ, সেই অনুসৰি ওমেনৰ কাৰণে পোষ্ট ৰিজাৰ্ভেশ্যন থাকিব। এতিয়া বহুতেই কথাটো বুজি নাপায় যে ওমেন ৰিজাৰ্ভেশ্যনটো সেইটো কেনেকুৱা পৰ্যায়, কেনেকৈ পাম। আচলতে ওমেন ৰিজাৰ্ভেশ্যন সকলো ডিষ্ট্ৰিক্টতে পোৱা নাযায়। কেনেকৈ নাপায় মই বুজাই দিছোঁ, যে কিছুমান ডিষ্ট্ৰিক্টত ধৰি লওক ওমেন যদি কমকৈ এপ্লাই কৰে, কেণ্ডিডেট যদি কম হয়, তেতিয়া কম মেৰিটৰ মানুহ সেই ৰিজাৰ্ভেশ্যনত সোমাই যায়। এতিয়া সাধাৰণতে পাৰ্মানেণ্ট পোষ্টৰ ক্ষেত্ৰত দেখা যায়, পোষ্ট যিমানখিনি আছে আচলতে ওমেনখিনি বা ফিমেল কেণ্ডিডেটবিলাক ইমান কম নহয়। গতিকে যদিও এই পইণ্টটো আছে, সাধাৰণতে আমি পাৰ্মানেণ্ট পোষ্টৰ ক্ষেত্ৰত ওমেন ৰিজাৰ্ভেশ্যনটো বৰ বেছি নেদেখোঁ। কিন্তু কিছুমান কেটেগৰীত হ'ব পাৰে, যেনে ST হিলছ, ST কোনোবা এখন ডিষ্ট্ৰিক্টত ধৰি লওক ST কেণ্ডিডেট কম আছে, ST ওমেন কমকৈ এপ্লাই কৰিলে, তেতিয়া তেওঁ কম মাৰ্ক থকায়ো চাকৰিটো পাই যাব পাৰে। গতিকে সাধাৰণতে OBC আৰু জেনেৰেল কাষ্টৰ ক্ষেত্ৰত পাৰ্মানেণ্ট পোষ্টত ওমেন ৰিজাৰ্ভেশ্যনৰ সম্ভাৱনাটো খুব কম থাকে, মানে কণ্টেক্সুৱেলত পোৱা যায় বাৰু, কিন্তু এই কিছুমান কেটেগৰীত ওমেন ৰিজাৰ্ভেশ্যনৰ সম্ভাৱনাটো অলপ বেছি থাকে। যেনে ST ফিমেল কেণ্ডিডেট কম থাকে, ST প্লেইন বা হিলছৰটো কমেই থাকে, ST হিলছ আৰু ST প্লেইনৰ ফিমেল কেণ্ডিডেট কিছুমান ডিষ্ট্ৰিক্টত কম থাকে। গতিকে তেওঁলোকে ওমেন ৰিজাৰ্ভেশ্যনৰ সুবিধাটো পাই যাব। গতিকে যিসকল ফিমেল কেণ্ডিডেট তেওঁলোকে কেতিয়াবা কম মাৰ্ক থাকিলেও জিলা নিৰ্বাচনত অলপ কৌশল অৱলম্বন কৰিলে তেওঁলোকে চাকৰি পোৱাৰ সম্ভাৱনা থাকিব। এই কথাটো মই কৈ থ'লোঁ। তাৰপিছত যিটো 2টা সন্তানতকৈ বেছি থাকিলে যে চাকৰি নাপায়, সেই নিয়মটো মই বুজাই দিছোঁ। যে তাতে লিখিছে 9 নম্বৰ পইণ্টত লিখা আছে ন' পাৰ্চন হেভিং মোৰ দেন 2 লিভিং চিলড্ৰেন অন অৰ আফটাৰ 1/1/2021। গতিকে একেবাৰে সাধাৰণ কথাটো হ'ল যে 2021 চনৰ 1 জানুৱাৰীৰ দিনাখন বা তাৰ পাছত যদি 2টা সন্তানতকৈ বেছি হৈছে, তেতিয়াহ'লে তেওঁ চাকৰি নাপাব। কিন্তু 2021 চনৰ 1 জানুৱাৰীৰ আগত যদি কাৰোবাৰ 3টা সন্তান 4টা সন্তান হৈছে, তেওঁ কিন্তু চাকৰি আবেদন কৰিব পাৰিব। ইয়াত 9 নম্বৰ পইণ্টে সেইটোৱে কৈছে। গতিকে এইটো তাতে এটা কপি থাকিব, তাতে তেওঁ নিজে চেল্ফ ডিক্লেৰেশ্যন দিব লাগিব এপ্লাই কৰোঁতে। গতিকে যাৰ সন্তান দেৰিকৈ হৈছে, মানে 1 জানুৱাৰী 2021 পিছত যদি 3টা হৈছে লিভিং, আকৌ 3টা জন্ম হ'লেই নহ'ব বা 4টা জন্ম হ'লেই নহ'ব, জীয়াই আছে নে নাই, মানে 2021 চনৰ 1 জানুৱাৰী বা তাৰ পাছত 3টাতকৈ অধিক সন্তান জীয়াই থাকিলে, মানে জীৱিত সন্তান যদি থাকে, তেওঁ চাকৰিৰ কাৰণে অনুপযুক্ত হ'ব। এইটো এটা দৰকাৰী পইণ্ট আকৌ মনত পেলাই দিলোঁ। তাৰপাছত কথাটো হ'ল এই NCC আৰু কালচাৰেলৰ চাৰ্টিফিকেটৰ সম্পৰ্কত মই ক'ম কথা এটা। আৰু বহুখিনি কথা আছে, আচলতে ক'লে যথেষ্ট ভিডিঅ'টো দীঘলেই হৈ গৈ থাকিব। মই আগতে কিছু কথা কৈছিলোঁৱেই, তথাপি পুনৰ আপোনালোকৰ সুবিধাৰ কাৰণে আকৌ এবাৰ কথাখিনি উল্লেখ কৰিলোঁ। এতিয়া বহুতে সুধি আছে যে আচলতে চাৰ্টিফিকেট কোনবিলাকত নম্বৰ পোৱা যায়, কোনবিলাকত নাপায়। কিন্তু এডভাৰটাইজৰ পইণ্টত কি আছে সেইটো চাওক। ইয়াতে লিখিছে চাৰ্টিফিকেট যদি স্পৰ্টছৰ থাকে, চাৰ্টিফিকেট এইটো 5 নম্বৰ পইণ্টত লিখা আছে, চাৰ্টিফিকেট ইন ৰিকগনাইজ স্পৰ্টছ ৰিপ্ৰেজেণ্টিং আছাম অফিচিয়েলি এট নেশ্যনেল লেভেল। স্পৰ্টছৰ ক্ষেত্ৰত তেনেধৰণৰ অসমক যদি অফিচিয়েলি
নেশ্যনেল লেভেলত যদি ৰিপ্ৰেজেণ্টিং কৰিছিলে প্ৰতিনিধিত্ব কৰি মানে অসমৰ হৈ যদি ক'ৰবাত খেলিছিলে সেইবিলাক চাৰ্টিফিকেটত আচলতে 10 নম্বৰ এটা দিব কিন্তু বহুতে কি হয় স্কুলত যিবোৰ খেল ধেমালি কৰে কোনোবাই দৌৰত কিবা কিবি তেনেকুৱা চাৰ্টিফিকেটবিলাকো প্ৰডিউচ কৰে সেইবিলাকত নম্বৰ নাপায় কিহত পাই গম পালে আৰু 6 নম্বৰ পইণ্টত আছে যে ফাইন আৰ্টছ আৰু কালচাৰেল এক্টিভিটিজত তেওঁ যদি representing কৰিছিলে the state officially at national level achievements in fine arts and cultural activities representing the state officially at national level এতিয়া national levelত ৰাষ্ট্ৰীয় পৰ্যায়ত যদিহে চৰকাৰীভাৱে প্ৰতিনিধিত্ব কৰিছিলে এতিয়া অসমৰ হৈ ধৰি লওক ক'ৰবাত দিল্লীত গৈ পেলাই বা উৰিষ্যাত গৈ পেলাই কিবা যদি কালচাৰেল এক্টিভিটিজ দেখুৱাইছিলে বা ফাইন আৰ্টছৰ কিবা এক্টিভিটিজ দেখুৱাইছিলে অসমৰ হৈ যদি প্ৰতিনিধিত্ব কৰিছিলে অফিচিয়েলি তেতিয়াহ'লে তেনেকৈবিলাক চাৰ্টিফিকেট থকাবিলাকৰ 10 নম্বৰ থাকিব এতিয়া বহুতৰ কি হয় এনেধৰণৰ চাৰ্টিফিকেট আছে তেওঁ বৰ বিবুদ্ধিত পৰে তেওঁ চাৰ্টিফিকেটখন দিবই নে নিদিবই মানে এইখিনি জানিব বিচাৰি থাকে মই এই ক্ষেত্ৰত কওঁ যে আপোনালোকৰ তেনেধৰণৰ যদি অলপ প্ৰমাণ পত্ৰ আছে স্কুলত গীত মাত গাইছিলে অকল সেইবিলাকেই নহ'ব তেনেধৰণৰ যদি আপোনালোকে অসমৰ বাহিৰত কিবা যদি প্ৰতিনিধিত্ব কৰিছিলে বা অসমৰ হৈ যদি প্ৰতিনিধিত্ব কৰা বিভিন্ন ধৰণৰ কিবা চাৰ্টিফিকেট আছে স্পৰ্টছৰে হওক কালচাৰেলৰ হওক আপোনালোকে এপ্লাই কৰোঁতে দিব পাৰে যদি তাত একচেপ্ট নহয় 10 নম্বৰটো নেপাব কথা সিমানেই আপোনাৰ আবেদনখন ৰিজেক্ট নহয় বহুতে ভাবে যে এখন যদি আবেদন এই চাৰ্টিফিকেটখন যদি একচেপ্ট নকৰে 10 নম্বৰ নিদিয়ে মোৰ এপ্লিকেশ্যনটো ৰিজেক্ট হ'ব নেকি ৰিজেক্ট নহয় সেইটো কথা মই বুজাই দিলোঁ যে তেনেধৰণৰ চাৰ্টিফিকেট থাকিলে দি দিব আৰু যদি আপোনাৰ মানে সেইখন যদি নেশ্যনেল পৰ্যায়ত নপৰে তেওঁলোকৰ বিচাৰত যদি 10 নম্বৰ দিবলগীয়া নহয় তেতিয়া নিদিব কিন্তু সেইদৰে বুলি আপোনাৰ চাকৰি পোৱাৰ এপ্লিকেশ্যনখন নাকচ কৰি নিদিয়ে গতিকে আপোনাৰ কিবা ডকুমেণ্টছ আছে যদি দি দিব পাৰিব সেইটো হ'ল মূল কথা আৰু প্ৰায়বিলাকৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে আৰু এটা কথা হ'ল যে কিছুমানে এই NC থকাসকল এইটো NC থকাসকলে নোৱাৰিব যাৰ DLEডত NC আছে সেইটো নোৱাৰিব বুলি ইয়াতে স্পষ্টভাৱে 21 নম্বৰ পইণ্টত লিখিছে আৰু 20 নম্বৰ পইণ্টত লিখিছে যে যিবিলাকে NIS অধীনত DLEড কৰিছিলে তেওঁলোকে আবেদন কৰাত একো অসুবিধা নাই সেইটো আপোনালোকে জানিছেই চাগে আৰু BEdৰ ক্ষেত্ৰত এটা ৰুল আছিলে BEd থকা সকলেও এপ্লাই কৰিব পাৰিব LP UPত একো নাই কিন্তু চাকৰি পোৱাৰ পিছত এটা ছমহীয়া ব্ৰিজ কোৰ্চ কৰিব লাগিব যদিহে LPত চাকৰি পায় BEd ডিগ্ৰীধাৰীসকলে সেইটো কথা আছে সদ্যহতে চাকৰিটো পাই লওক পাছলৈ কি আপোনালোকে ছমহীয়া কৰে কি কৰে কৰি থাকিব সেইটো ইমান দিগদাৰ এটা নাই এতিয়া সদ্যহতে সেইটো এটা মূল কথা আছামিজ লেংগুৱেজ টিচাৰৰ কাৰণে কিন্তু ইয়াতে কি আছে সেইটো আপোনালোকে এডভাৰটাইজটো চালে গম পাব আছামিজ লেংগুৱেজ টিচাৰৰ কাৰণে আছামিজ ওৱান অফ দ্য ছাবজেক্ট বুলিহে কৈছে দেই অসমীয়াটো আপোনালোকৰ ডিগ্ৰীত এটা বিষয় হিচাপে থাকিব লাগিব ইয়াতে স্পষ্টভাৱে উল্লেখ কৰিছে ইয়াতে কিবা মেজৰ থাকিব লাগিব বুলি তেনেধৰণৰ কোনো কথা নাই এডভাৰটাইজত মই আগতেও এইখিনি কথা কৈছিলোঁ আৰু এটা কথা মই মনত পৰোঁতেই কৈ যাওঁ সেইটো হ'ল যে যিবিলাকৰ হায়াৰ ছেকেণ্ডেৰীত 50% নাই জেনেৰেল কাষ্ট যেনিবা 50% নাই তেওঁ হয়তো চিন্তাত পৰিব যে মই চাকৰি বিচাৰিব পাৰিম নে নোৱাৰিম এতিয়া কথা হ'ল যে তেওঁ যদিহে ডিগ্ৰী পাছ কৰি থৈছে BA BSc BCom নে কিবা এটা যদি পাছ কৰি থৈছে তেতিয়াহ'লে তেওঁ হায়াৰ ছেকেণ্ডেৰীত 50% নহ'লেও চাকৰিত এপ্লাই কৰিব পাৰিব সেইটোত অসুবিধা নাই সেইবিলাক চিন্তা কৰিব নালাগে আৰু PWD কেণ্ডিডেটৰ কাৰণে ইয়াতে ৰিজাৰ্ভেশ্যন আছে ব্লাইণ্ডনেছ আৰু ল' ভিজনৰ কাৰণে 1% ডিফ এণ্ড হাৰ্ড হিয়াৰিঙৰ কাৰণে 1% লোকোমোটৰৰ কাৰণে 1% এইখিনি আছে আপোনালোকক এডভাৰটাইজটোৰ ওপৰত কিছু কথা ক'লোঁ আৰু আছে দৰকাৰী কথা এই ভিডিঅ'টোত কৈ থাকিলে বহুত দীঘল হ'ব যিমান পাৰি মই মূল কথাখিনি ক'বলৈ চেষ্টা কৰিলোঁ আৰু যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে কমেণ্ট ছেকশ্যনত লিখিব তেতিয়া মই পৰৱৰ্তী ভিডিঅ'ত তাৰ উত্তৰখিনি দিম যিহেতু 1 ফেব্ৰুৱাৰীৰ পৰা গোটেই প্ৰক্ৰিয়াটো আকৌ আৰম্ভ হ'বই 2021ত টেট পাছ কৰাসকলৰ বাবে গতিকে আপোনালোকৰ সুবিধাৰ্থে মই এই কথাখিনি শ্বেয়াৰ কৰিলোঁ আৰু আপুনি কমেণ্ট ছেকশ্যনত লিখিব আপোনাৰ মনত যদি কিবা খুধনি আছে তেতিয়াহ'লে কি কৰিব লাগিব সমাধানৰ কল্পে মই পৰৱৰ্তী ভিডিঅ'ত উত্তৰখিনি দিবলৈ চেষ্টা কৰিম আৰু প্ৰতিটো ভিডিঅ'ই চাব এইকেইদিন আপোনালোকৰ কাৰণে যিসমূহ ভিডিঅ' দিম আছাম টেটৰ লগত জড়িত থকা আটাইবোৰ ভিডিঅ'ই আপুনি চাকৰি এটা পোৱাৰ ক্ষেত্ৰত
যথেষ্ট সহায় কৰিব। গতিকে চাই থাকিব, নেপাহৰিব চাবলৈ ইউটিউবত কুমাৰ বসন্ত আছাম। ধন্যবাদ। জয় অসম।